নমস্কাৰ অসম ৱেলকাম বেক মাই ইউটিউব চেনেল তো গাইজ আজি মই টি টপিকৰ ওপৰত ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ আপোনালোকে থাম্বনেইলত চাইটো গমেই পাইছে তো আজি মই আপোনালোকৰ মাজলৈ আলোচনা কৰিবলৈ ওলাইছোঁ মানে কলিযুগৰ বিষয়ে মানে এতিয়া বৰ্তমানটো কলিযুগ তো কলিযুগত বৰ্তমান কি কি ঘটি আছে বহুত বেয়া বেয়া কাম ঘটি আছে বহুত মানে কিবা কিবি এইবিলাক মানে শুনিবলৈ দুখ লাগে আৰু কলিযুগত মানে কি কি ঘটনা ঘটি আছে কি কি হৈ আছে আৰু কি কি হ'ব সেই বিষয়ত অলপমান টিকুটমান মানে অলপমান কবিতা আকাৰে আপোনালোকক মানে শুনাই দিম আপোনালোকৰ লগত বহুত কথা ক'ম তো আপোনালোকে যদি মোৰ এই সৰুকৈ এটা কবিতা লিখিছোঁ যদি আপোনালোকে শুনাতে বা কিবা লিখোঁতে যদি মোৰ ভুল হৈছে তেনেহ'লে ক্ষমা কৰি দিব তো বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইছ তো এতিয়া কবিতাটো আৰু আলোচনা কৰিবলৈ ওলাইছোঁ মানে আপোনালোকক শুনাম শুনক ভোৰ কলিযুগ আহিল ভোৰ কলিযুগ আহিল স্বাৰ্থপৰতা অহংকাৰী কুভাৱ কুদৃষ্টি বেয়া মনোভাৱ আহিছে মানুহ গৈছে মানুহ সময় নাই যে ইজনে সিজনৰ ফালে চাব সময় নাই সকলো যেন ব্যস্ত সকলো যেন বন্দী হৈ আছে সি টকাৰ মায়াজালত কি সুখ কি দুখ চাৰিওফালে যেন অশান্তিৰ বতাহ হুলস্থুল পৰিৱেশ প্ৰাকৃতিক পৰিৱেশৰ মাজত যেন এতিয়া কলিয়ে আহি পৰিৱেশ বিনষ্ট কৰিছে আহিল ভোৰ কলিযুগ আহিল মানুহে মানুহক চিনি নোপোৱা হ'ল এতিয়া যেন কাবৰু ছোৱালীটো বাদে এটা কণমানি ৰাস্তালৈ ওলাবলৈ 100 বাৰ ভাবিব লগা হয় মানুহে মানুহক চিনি নোপোৱা হ'ল মানুহে মানুহৰ মাংস খোৱাৰ পথত আগবাঢ়িল দয়া মায়া মমতা সকলো যেন কলিয়ে খাই শেষ কৰিলে নাই একো নাই সেই মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজত এতিয়া যেন কংক্ৰিটৰ হাবি মিছা সকলো যেন মিছা সকলো যেন অলতা সঁচা মানে পেটত গামোচা বন্ধা মিছাৰ সাগৰত ডুব মাৰিবলৈ মন নাযায় কিন্তু উপায় নাই ভৰ কলিযুগ ইয়াত যেন সঁচাক মিছা আৰু মিছাক সঁচা আহিল ভৰ কলিযুগ আহিল ভৰ কলিযুগ আহিল ভৰ কলিযুগ আহিল তো গাইজ এতিয়া বৰ্তমান কলিযুগত বহুত কিবা কিবি ঘটনা হৈ আছে আৰু আমি যেতিয়া টায়াৰ খেদাই ফুৰিছিলোঁ সেই সময়ত এতিয়া সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ হাতত টায়াৰ নাই এতিয়া সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ হাতত আছে বিৰি আৰু এনেকুৱা চাদা টেমা সৰু সৰু ল'ৰা ছোৱালীৰ হাতত এইবিলাক থাকে আজিকালি সকলোৰে ক্ষেত্ৰত নাথাকে কিন্তু বেছিভাগেৰে থাকে কিন্তু বহুত মানে কি ক'ম কিবা ক'বা যাব মানে কিবা বাধা দিবলৈ যাবা তোমাৰ দেউতাকৰ খাওঁ নেকি এনেকুৱা ইনচাল মাৰিব আপোনালোকক কিবা কিবি ক'ব তো গাইজ এইবিলাকে কলিযুগৰ প্ৰভাৱ বহুত বেয়া মানে আৰু বহুত মানে ভণ্টিসকল সকলোকে অনুৰোধ জনাইছোঁ মানে অলপমান সাৱধানে চলিব বৰ্তমান বহুত ঘটনাবিলাক বেয়া হৈ আছে আৰু সেইকাৰণে মানে কৈছোঁ মানে কলিযুগৰ এই কবিতাটো সেইকাৰণে লিখিলোঁ অলপমান মানে সজাগ হোৱা উচিত সকলোৱে সজাগ হোৱা উচিত কাৰণ কলিযুগত বহুত কিবা কিবি ঘটি আছে আৰু বহুত ঘটনা হৈ আছে কিবা কিবি তো সেইকাৰণে মানে অলপমান ফুৰিবলৈ ওলালে অলপমান সাৱধানেৰে ওলাব আৰু লগত এজন গাত লৈ ফুৰিব মানে মা দেউতা বা দুজন বা তিনিজনৰ লগত ফুৰিব অকলে ফুৰিব নালাগে তো গাইজ আৰু কলিযুগত মানে বহুত কিবা কিবি দেখা পাই আছোঁ বহুত মানে মনত দুখ লাগি আছে বহুত দুখ লাগে ক'বলৈ নোৱাৰোঁ কিন্তু উপায় নাই তো গাইজ সৰু ল'ৰাবিলাকে যেতিয়া চকুৰ আগতে মানে বিৰি চাদা খাই থাকে বহুত বেয়া লাগে বা আমি সৰুতে যেতিয়া টায়াৰ খেদি ফুৰিছিলোঁ সেই সময়ত এতিয়াৰ সময় বহুত পাৰ্থক্য দেখা যায় আগতে যেতিয়া মাৰ্বল খেলিছিলোঁ এতিয়া মাৰ্বলৰ কোনো ভেলু নাই আগতে বেলেগ আছিলে আৰু এতিয়া বেলেগ হৈ গ'ল আৰু লাহে লাহে কলিযুগটো ডাঙৰ হৈ যাব লাগিছে মানে কলিয়ে ডাঙৰ হৈ গৈ আছে আৰু যিমানে ডাঙৰ হৈ যাব সিমানে মানে বহুত বেয়া হৈ যাব যিমানে ডাঙৰ হৈ যাব লাষ্ট পৰিণতিত মানুহে মানুহৰ মাংস খাবলৈ বাধ্য হ'ব এনেকুৱা হ'ব যে খালী চৰচাৰাপাতো এতিয়া হৈ আছে মানে মানুহৰ বস্তু চৰ কৰি কেনেকৈ পাৰোঁ বেলেগৰ বস্তু মানে
চৰ কৰি খাওঁ কেনেকৈ পাৰোঁ মানে মানুহক মাৰি তেওঁৰ বস্তুটো লওঁ সেইকাৰণে কৈছোঁ সকলোৱে সজাগ হৈ থকা। তো আজিলৈ ইমানে পুনৰ লগ পোৱাৰ আখৰে তো আজিলৈ ইমানে। তো যদি নতুনকৈ চেনেল আহিছে তেনেহ'লে ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব। তো আজিলৈ ইমানে পুনৰ লগ পোৱাৰ আখৰে জয় শ্ৰীৰাম বাই বাই।